নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰোঁ সকলোৱে ভালে আছে আজি এঠাইলৈ যাই আছোঁ বলকচোন কলৈ যাওঁ ভিডিঅ'টো শেষলৈকে চাব हरियाली जहाँ के बागान मोरे धनी कहाँ जाबो छारे आसाम তো আমি এতিয়া যাই আছোঁ ওদালগুৰি জিলালৈ তাত ভূটান আৰু অৰুণাচলৰ সীমান্তত থকা এখন ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন ঠাই ভৈৰৱকুণ্ডলৈ যিসকলে গৈছেতো গমে পাইছে আৰু যিসকলে যোৱা নাই শেষলৈকে ভিডিঅ'টো চাব বহুত ইণ্টাৰেষ্টিং হয় বহুত ধুনীয়া ধুনীয়া ঠাই আছে একচুৱেলি তাত চাব লগা আৰু যাই থাকোঁতে ৰাস্তা দি পালোঁ এইটো গৰিলা নে কি কয় এইখন ৱাটাৰ পাৰ্ক হয় আচলতে ভিতৰলৈ সোমাব নোৱাৰিলেও আৰু এটা কথা তাত যাই যে আপোনালোকে ইমান ভাল পাব কাৰণ ৰাস্তাটো ইমানেই ধুনীয়া ইমানেই বেছি চাফা আৰু ইমানেই বেছি ধুনীয়া হয় মানে বেলেগত বাহিৰত থকা যেন লাগি যাব আৰু এইয়া ফাইনেলি আহি পালোঁ ভৈৰৱকুণ্ড একদম বমি চমি কৰি হ'লেও আহি পালোঁ কিবাকৈ ইয়াত চাব লগা কি আৰু মানে বেলেগ বিশেষ একোৱেই নাই এই পাহাৰ আছে আৰু নদী আছে তাত মানে পিকনিক চিকনিক খায় আৰু এনেকুৱা নদী আছে পিকনিক চিকনিক খাবৰ কাৰণে ধুনীয়া প্লেচ হয় আৰু ইয়াত বোলে এটা মন্দিৰো আছে কিন্তু মই গমেই নাপালোঁ মন্দিৰটো নহ'লে নিশ্চয় দৰ্শন কৰিলোঁ বহুতেই বেছি ধুনীয়া হয় আচলতে পৰিৱেশটো এনেকৈ বতাহ চতাহ আহি থাকে পাহাৰ চাহাৰ আছে নদী আছে খালি তলত যাব নোৱাৰিলোঁ বাৰু সেইটো দুখ থাকি গ'ল আহিব সকলোৱে বহুত ধুনীয়া এটা জেগা হয় তো আজিলৈ বাই বাই নেক্সট ব্লগত আকৌ লগ পাম ভিডিঅ'টো ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ